সকলোলৈ আমি আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আজি ধেমাজি জিলাৰ একমাত্ৰ বাচি থকা বনাঞ্চল বৰকাৰণ্য পবা তিনিমাইল ঘাটত আমি জোনাই ডিজিটেল মিডিয়া এছ'চিয়েশ্যনৰ প্ৰথম কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত কৰিছিলোঁ। আৰু ইয়াত অনুষ্ঠিত কৰাৰ আমাৰ এটা মূল উদ্দেশ্য, যিহেতু ধেমাজি জিলাত চৰকাৰী কাগজ পত্ৰ মতে মুঠ 9খন বনাঞ্চল আৰু এখন কবু নামে প্ৰস্তাৱিত বনাঞ্চল আছে, যদিও একমাত্ৰ পবাখনে বাচি আছে। গতিকে এই বৰকাৰণ্য পবাক অতি শীঘ্ৰে ৰাষ্ট্ৰীয় বনাঞ্চল হিচাপে ঘোষণা কৰি ইয়াক সুৰক্ষাৰ ব্যৱস্থা কৰিব লাগে। যিহেতু পবা এখন সাধাৰণ বনাঞ্চল নহয়, ই জৈৱ বৈচিত্ৰ্যৰ ভঁৰাল, জোনাই মৃকংচলেক অঞ্চলৰ বহু ইতিহাসৰ সাক্ষী। আৰু বৰকাৰণ্য পবা থাকিলে জোনাই বাচিব। যদিও আজি গৰাখহনীয়া বেদখলৰ ফলত ইয়াৰ অস্তিত্ব বিপদাপন্ন হৈ পৰিছে আৰু চোৰাং চিকাৰী ইত্যাদি কবলত পৰি ইয়াৰ জৈৱ বৈচিত্ৰ্য, গছ লতা ইত্যাদি সংকটত ভুগিবলগীয়া হৈছে। গতিকে আমি শীঘ্ৰে পবাক ৰাষ্ট্ৰীয় বনাঞ্চল হিচাপে ঘোষণা কৰি ইয়াক সুৰক্ষাৰ ব্যৱস্থা কৰিব চৰকাৰৰ ওচৰত দাবী জনাইছোঁ। আৰু এই একেটা কথাকে আমি আমাৰ এছ'চিয়েশ্যনে লিখিতভাৱে আমি চৰকাৰৰ ওচৰত দাবী জনাই এটা সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। ধন্যবাদ। ৰেডি হৈছে? নমস্কাৰ। জোনাইত এটা ডিজিটেল মিডিয়া এছ'চিয়েশ্যন গঠন হোৱা দেখি আমি খুবেই আনন্দিত। উত্তৰ অসমৰ পূব প্ৰান্তত অৰুণাচল প্ৰদেশৰ পাদদেশত থকা এই জোনাই মহকুমাখন যিহেতু এটা সমস্যাজৰ্জৰ অঞ্চল, ইয়াত যিখিনি আমাৰ সমস্যা এইখিনি প্ৰপাৰলি আমাৰ সংবাদ মাধ্যমত কভাৰ নহয়। এইখিনি লুপ হ'ল জোৰা মাৰিবৰ অৰ্থে আজি বিভিন্ন ৱেব মিডিয়াবিলাক গঠন হৈছে আৰু প্ৰপাৰলি এটা প্লেটফৰ্মত সমবেত হৈছে। আমি আশা কৰোঁ তেওঁলোকে সামাজিক দায়বদ্ধতাৰে কাম কৰিব আৰু জোনাই অঞ্চলৰ সমস্যাখিনি প্ৰপাৰ জেগাত আমাৰ কৰ্তৃপক্ষৰ দৃষ্টিগোচৰ কৰিব আৰু ক্ৰমান্বয়ে আমাৰ সমস্যাখিনি এইদৰে সমাধান হ'ব বুলি আমি আশাবাদী। ধন্যবাদ।